হেল্ল' এভৰিৱান, কি খবৰ আৰু মাৰ্কেট খবৰ এনে এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ পিছে খবৰ ভাল নহয় দেই, জ্বৰ আৰু কাহ হৈ থকাৰ কাৰণে মই কিন্তু ভিডিঅ' দিবও পৰা নাই। মোৰ 24 জানুৱাৰী তাৰিখে মোৰ লগত দীক্ষিতা এখন বিয়া আছিল আৰু তাৰ বাবে মই মেহেন্দি লগাই তাইৰ বিয়া লগৰ ছোৱালী যিহেতু একেবাৰে সৰুৰ পৰা একেলগে পঢ়া মেহেন্দি লগাইছোঁ, ফূৰ্তি এটা লাগি আছে। বিয়া খাই আহি অৱশ্যে মোৰ জ্বৰ কাহ হ'ল আৰু দুইখন হাততে সম্পূৰ্ণকৈ মেহেন্দি লগাই লৈছোঁ। নিজে আঁকিব নাজানো কাৰণে ওচৰত আঁকি অঁকাইছোঁ আৰু ধুনীয়াকৈ কাপোৰযোৰ তাই পিন্ধাই দিলে। মই যেনেকৈ বিচাৰিছোঁ তাই তেনেকৈয়ে মোক কাপোৰযোৰ পিন্ধাই দিছে আৰু মাও সম্পূৰ্ণ ৰেডি হৈছে। উৎসাহ বহুত লাগি আছে, সৰুৰ পৰা একেলগে পঢ়া ফ্ৰেণ্ডৰ বিয়া যেতিয়া কাৰণো নালাগিব। আৰু আমি বিয়া খাবলৈ গৈছোঁ সন্ধিয়া 5টাত আৰু একেদিনাখনে দুখন বিয়া আছিলে আৰু প্ৰথম বিয়াখন খাই আমি মৰিগাঁৱলৈ গ'লোঁ মোৰ লগৰ দীক্ষিতাৰ বিয়া খাবলৈ বুলি। আৰু তাতে মই কিছুমান ক্লিপ আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ, কিন্তু মোৰ বেমাৰ হৈ থকাৰ কাৰণে মই এতিয়ালৈকে দিব পৰা নাই, লেটকৈ দিব লগা হৈছে ভিডিঅ'টো। মা ওলাই পেলাই ৰেডি হৈ থাকে, কিন্তু মোৰ ওলাই নহয়েই। কিয়নো হ'ব মোৰ চবতকৈ আগেই ওলোৱা হয়, কিন্তু চবৰে ওলাই হৈ যায়, মোৰ কেতিয়াও ওলাই হৈ নাযায়। কিবা এটা নহয় কিবা এটা মোৰ ৰৈ যায় আৰু লাষ্টতে এনেকুৱা লাগে যে মোৰ কিবা এটা কৰিব ৰৈ গ'ল নেকি। আপোনালোকৰ হয় নেকি কমেণ্টত ক'বচোন। আৰু লাষ্টত সকলোৱে হাঁহে, মানে মোৰ ৰৈ যায় কিবা নহয় কিবা, ঠিকহে হোৱা নাই, কিবাহে মানে এইটোহে হোৱা নাই সেইটোহে হোৱা নাই, মনত এনেকুৱা এটা ভাৱ হৈ থাকে। আৰু অৱশেষত ওলাই হৈছেগৈ আৰু চুলিখিনি মেলিয়ে যাম ভাবিলোঁ, বেছি কৰি থাকিলে আৰু অলপ সময় মোক 1 ঘণ্টামান বেছি লাগি যায়। সেইকাৰণে মেলি গ'লে মোৰ মানে কাম এটা সহজ হৈ থাকে চুলিখিনি। আৰু গৈ পালোঁ, গৈ পাই দেখিছোঁ পূৰা ফটোশ্বুট আৰম্ভ হৈ আছে আৰু ময়ো গ'লোঁ। আমাৰ লগৰ বহুত কেইজনী লগ পাইছোঁ সৰুৰ পৰা একেলগে পঢ়া, আৰু সিহঁতক বহুত বছৰ মূৰত লগ পাই পেলাই বহুত ফটোশ্বুট লৈছোঁ।